7 অক্টোবৰ পুৱা তেতিয়া 6:30 বাজিছে। ইজৰাইলৰ বেছিভাগ মানুহে শোৱা পাতিত আছিল। হঠাৎ এয়াৰ চাইৰেন বাজিবলৈ আৰম্ভ কৰিল। তাৰ কিছু সময়ৰ পিছতেই হাজাৰ হাজাৰ ৰকেটৰ বৰষুণ হ'বলৈ ধৰিলে ইজৰাইলৰ কেইবাখনো চহৰৰ ওপৰত। ইজৰাইল ডিফেন্স ফৰ্চে প্ৰকাশ কৰা অনুসৰি 2200টা ৰকেট নিক্ষেপ কৰিছিল হামাছে। কিন্তু হামাছে প্ৰকাশ কৰা অনুসৰি প্ৰায় 5000 ৰকেট নিক্ষেপ কৰা হৈছিল ইজৰাইললৈ। ভাল খবৰটো আছিল যে ইজৰাইলৰ হাতত আইৰন ডোম ছিষ্টেম মজুত আছিল সেই সময়ত, যিটো বিশ্বৰ ভিতৰতেই সকলো এয়াৰ ডিফেন্স ছিষ্টেমৰ ভিতৰত অন্যতম। যেতিয়া ৰকেট এটা আকাশমাৰ্গেৰে নিক্ষেপ কৰা হয়, ইয়াত থকা লেটেষ্ট মিলিটাৰী টেকনলজি ইউজ কৰি আকাশমাৰ্গতে ইণ্টাৰচেপ্ট কৰি মাজ আকাশতেই ধ্বংস কৰি দিয়া হয়। কিন্তু হামাছে 20 মিনিটৰ মূৰে মূৰে 5000 ৰকেট নিক্ষেপ কৰে ইজৰাইলক উদ্দেশ্যি, যাৰ কাৰণে অত্যাধুনিক আইৰন ডোম ছিষ্টেমো ফেইল হৈ যায়। ফলত হাজাৰৰো অধিক লোক নিহত হয় আৰু শ শ লোক আহত হয় ৰকেট আক্ৰমণত। এই অতৰ্কিত আক্ৰমণ বিগত কেইবা দশকৰ ভিতৰত আটাইতকৈ ডাঙৰ আক্ৰমণ ইজৰাইল আৰু পেলেষ্টাইনৰ সংঘাতৰ ক্ষেত্ৰত। এই ঘটনাই মনত পেলাই দিলে ইয়ুম কিপুৰ যুদ্ধলৈ। আজিৰ পৰা প্ৰায় 50 বছৰ পূৰ্বে 1973 চন অক্টোবৰ মাহ ইজিপ্ত আৰু চিৰিয়াই হঠাৎ আক্ৰমণ কৰিছিল ইজৰাইলক একে ষ্টাইলতে, যাক ইয়ুম কিপুৰ যুদ্ধ বুলি কোৱা হৈছিল। হামাছে ৰকেট আক্ৰমণ কৰাই নহয়, একে সময়তে ভূমি, পানী আৰু আকাশমাৰ্গেৰে কৰিছিল ইজৰাইল আক্ৰমণ। ইজৰাইল আৰু গাজা বৰ্ডাৰত থকা বাউণ্ডেৰী ৱাল ভাঙি ইজৰাইলৰ ভূখণ্ডত প্ৰৱেশ কৰে হামাছৰ সন্ত্ৰাসবাদী। একে সময়তে পেৰাগ্লাইডাৰেৰে আকাশমাৰ্গেৰে প্ৰৱেশ কৰে ইজৰাইলত। সমুদ্ৰইদিও স্পীড বুটেৰে প্ৰৱেশ কৰিছিল ইজৰাইলৰ ভূখণ্ডত। গাজা বৰ্ডাৰত থকা ইজৰাইলৰ এটা মিলিটাৰী কেম্পত আক্ৰমণ কৰাৰ লগতে এখন টেংকো ধ্বংস কৰে হামাছে। কেইবাজনো ইজৰাইলী সেনাক পণবন্দী কৰে হামাছে। একেদৰে গাজা সীমান্তৰ গাঁওসমূহত প্ৰৱেশ কৰি হামাছে আৰম্ভ কৰি দিলে হত্যালীলা। জ্বলাই দিয়ে নিৰীহ জনতাৰ বাসগৃহ। একাংশ লোকক পণবন্দী কৰি পাৰ কৰি লৈ যায় গাজাৰ দিশে। ইয়াৰ প্ৰত্যুত্তৰত ইজৰাইল চৰকাৰে ষ্টেট অফ ৱাৰ ঘোষণা কৰে হামাছৰ বিৰুদ্ধে। লগে লগে ইজৰাইলী বায়ুসেনাই আকাশমাৰ্গেৰে গাজাত আৰম্ভ কৰি দিয়ে প্ৰচণ্ড বোমাবৰ্ষণ। ফলত বহু পেলেষ্টাইনী নাগৰিকৰো মৃত্যু ঘটে আৰু আহত হয়। এই দৃশ্যই কয় কিমান ভয়াৱহ পৰিস্থিতিৰ আৰম্ভ হ'ল গাজাত। এফালৰ পৰা ধ্বংস কৰি দিয়া হ'ল প্ৰকাণ্ড প্ৰকাণ্ড অট্টালিকা। প্ৰকৃতাৰ্থত ইজৰাইল আৰু পেলেষ্টাইন দুয়োখন মধ্যপ্ৰাচ্যৰ ৰাষ্ট্ৰ, যাৰ উত্তৰে আছে লেবানন, উত্তৰ পূব দিশে আছে চিৰিয়া, পূব দিশে আছে জৰ্ডান, দক্ষিণ পশ্চিম দিশে আছে ইজিপ্ত আৰু একেবাৰে পশ্চিম দিশত আছে ভূমধ্য সাগৰ। দুয়োখন দেশৰ মানচিত্ৰ চালে ভূমধ্য সাগৰৰ পাৰত ইজৰাইল অৱস্থিত আৰু পেলেষ্টাইন ৰাষ্ট্ৰখন দুটা ভাগত বিভক্ত হৈ আছে। এটা অংশ হৈছে ৱেষ্ট বেংক ৰিজন, যিটো জৰ্ডানৰ পশ্চিম দিশে আছে, আৰু আনটো হৈছে গাজা ষ্ট্ৰীপ, যিটো অংশ ইজৰাইলৰ দক্ষিণ পশ্চিম দিশে ইজিপ্তৰ সীমান্ত চুই আছে। ৱেষ্ট বেংকত থকা পেলেষ্টাইনী সীমান্তত কেইবাখনো ইজৰাইলৰ অত্যাধুনিক দেৱাল আছে, যিসমূহ ইজৰাইলে নিয়ন্ত্ৰণ কৰি আহিছে। এই দেৱাল বা প্ৰাচীৰসমূহক অবৈধ আখ্যা দি আহিছে ৰাষ্ট্ৰসংঘ আৰু কেইবাখনো দেশে। ইফালে ৱেষ্ট বেংকত থকা পেলেষ্টাইনৰ মূল অংশটোৰ নিয়ন্ত্ৰণ বা শাসন কৰে পেলেষ্টাইনী কৰ্তৃপক্ষই, যিটো ফাতাহ নামৰ এটা ৰাজনৈতিক শক্তিৰ নিয়ন্ত্ৰণত আছে। আৰু গাজা ষ্ট্ৰীপত শাসন চলাই আছে একমাত্ৰ হামাছে। গাজাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আছে হামাছৰ হাতত। ফাতাহ আৰু হামাছৰ বহু পুৰণি সংঘাত চলি আছে ঐতিহাসিকভাৱে। হামাছৰ কথা যদি ক'বলৈ যোৱা যায়, তেনেহ'লে হামাছ হৈছে এটা সশস্ত্ৰ পেলেষ্টাইনী সংগঠন, যাক কেইবাখনো দেশে সন্ত্ৰাসবাদী সংগঠন হিচাপে অভিহিত কৰি আহিছে। কানাডা, ইউৰোপীয়ান ইউনিয়ন, ইজৰাইল, জাপান, অষ্ট্ৰেলিয়া, আমেৰিকা আৰু ইংলেণ্ডে হামাছক এটা সন্ত্ৰাসবাদী সংগঠন হিচাপে মানি আহিছে। কিন্তু আনফালে হামাছক সন্ত্ৰাসবাদী সংগঠন নহয় বুলি ব্ৰাজিল, চীন, ইজিপ্ত, ইৰাণ, নৰৱে, কাটাৰ, ৰাছিয়া, চিৰিয়া আৰু তুৰ্কীয়ে মানি লয়। কিছুমান দেশ আছে যিসমূহ দেশে হামাছৰ মিলিটাৰী উইংছকহে সন্ত্ৰাসবাদী হিচাপে মানিব বিচাৰে, যেনে নিউজিলেণ্ড আৰু পাৰাগুৱে। অৱশ্যে এই ধৰণৰ ধাৰণাবোৰৰ সৈতে কিছুমান জিঅ' পলিটিকেল কথাও আছে। কিন্তু বৰ্তমানৰ যি সংঘাত ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত, সেয়া আচলতে অলপ বেলেগ বিষয়। মেপত দেখা পোৱাৰ দৰে ৰঙা চিনৰ সংকেত গাজা ষ্ট্ৰীপ আৰু সেউজীয়া চিহ্নটো হৈছে ইজৰাইল।
ইজৰাইলৰ কিমান ভিতৰলৈকে হামাছ সন্ত্ৰাসবাদী প্ৰৱেশ কৰিছিল সেয়া অনুমান কৰক এই দৃশ্য চাই। হামাছৰ মিলিটাৰী কমাণ্ডাৰ মহম্মদ আল দেফে এই অভিযানক অপাৰেশ্যন আল আকছা নাম দিছিল আৰু কয় যে হামাছে এই আক্ৰমণ ইজৰাইলে পেলেষ্টাইনী নাগৰিকৰ ওপৰত কৰা অত্যাচাৰৰ বাবে কৰিছে। বিশেষকৈ আল আকছা মছজিদৰ এটা ঘটনাক লৈ আৰম্ভ হৈছিল হামাছৰ আৰু ইজৰাইলৰ সংঘাত। ইফালে ইজৰাইলে হামাছৰ বিৰুদ্ধে যি অভিযান আৰম্ভ কৰিছিল তাক নাম দিছিল অপাৰেশ্যন আইৰন ছৰ্টছ। IDFে নৌসেনা, বায়ুসেনা আৰু স্থলসেনাক সষ্টম কৰি তোলে। লগে লগে গাজাত ড্ৰোন আক্ৰমণ ষ্টাৰ্ট হয়। গাজালৈ বিদ্যুৎ যোগান বন্ধ কৰি দিয়া হয় ইজৰাইলৰ তৰফৰ পৰা। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণত কয় যে চিটিজেনছ অৱ ইজৰাইল উই আৰ এট ৱাৰ। ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে কয় যে হামাছে কৰা আক্ৰমণৰ মূল্য ভৰিব লাগিব। একেদৰে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে হামাছে বহু ডাঙৰ ভুল কৰিলে আৰু ইজৰাইলে এই যুদ্ধত জয়লাভ কৰিব। কিন্তু ডাঙৰ কথাটো হ'ল যে হামাছৰ আক্ৰমণৰ বিষয়ে ইজৰাইলী চোৰাংচোৱা সংস্থা মোছাদে গম নোপোৱাটো। মোছাদ হৈছে বিশ্বৰ ভিতৰতে অতি শক্তিশালী আৰু শীৰ্ষত থকা চোৰাংচোৱা সংস্থা। মোছাদৰ ইনফৰ্মাৰ পেলেষ্টাইনী সন্ত্ৰাসবাদীৰ মাজতো আছে, লেবাননত আছে, চিৰিয়াত আছে, একেলগে বিশ্বৰ বিভিন্ন স্থানতো মোছাদৰ এজেণ্ট আছে। পূৰ্বৰ ৰেকৰ্ড যদি চোৱা যায়, মোছাদৰ আছে কেইবাটাও চাঞ্চল্যকৰ সফল অভিযান। কিন্তু মোছাদৰ ইমান শক্তিশালী নেটৱৰ্ক থকাৰ পিছতো কিয় হামাছৰ পৰিকল্পনাৰ কথা ভুকে নাপালে মোছাদে? ইজৰাইলক আক্ৰমণ কৰিবলৈ হাজাৰ হাজাৰ ৰকেট ৰেডি কৰি থোৱা হৈছিল গাজা ষ্ট্ৰীপত। সীমান্তত থকা ফেন্সিঙত কেমেৰা, গ্ৰাউণ্ড মোচন চেন্সৰ থকাৰ উপৰিও ৰেগুলাৰ আৰ্মীয়ে টহল দি থাকে। এনেকুৱা ধৰণৰ স্মাৰ্ট ফেন্সিং থকাৰ পিছতো কিয় ফেইল হৈছিল মোছাদ বা ইজৰাইলী সেনা, যাৰ বাবে সমালোচনাৰ সন্মুখীনো হ'বলগীয়া হৈছে ইজৰাইল চৰকাৰ। চোৰাংচোৱা মোছাদৰ বিৰুদ্ধে ইতিমধ্যে আৰম্ভ হৈছে এক উচ্চ পৰ্যায়ৰ তদন্ত। টাইমছ অৱ ইজৰাইলত প্ৰকাশ হোৱা এটা খবৰ অনুসৰি ইজিপ্তৰ চোৰাংচোৱা সংস্থাই কেইবাবাৰো ৱাৰ্ণিং দিছিল ইজৰাইলক। তেওঁলোকে কৈছিল যে বহুত ডাঙৰ ঘটনা হ'বলৈ গৈ আছে ইজৰাইলত, কিন্তু এই ৱাৰ্ণিং তেওঁলোকে গুৰুত্ব দিয়া নাছিল। পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মেহমুদ আব্বাছে এই আক্ৰমণৰ কথা কয় যে পেলেষ্টাইনীসকলে দখলদাৰী বাহিনী আৰু বিদেশী শত্ৰুৰ বিৰুদ্ধে অস্ত্ৰ হাতত তুলি লোৱাৰ অধিকাৰ আছে। আমি কৈছিলোঁ যে ফাটে হৈছে ৱেষ্ট বেংকৰ শাসক দল, যাৰ ৰাষ্ট্ৰপতি হৈছে মেহমুদ আব্বাছ, আৰু ঐতিহাসিকভাৱে হামাছ আৰু ফাটেহৰ মাজত সংঘাত বহু পুৰণি। নিজৰ দেশতে সংখ্যালঘুত পৰিণত হোৱা পেলেষ্টাইনৰ জনতাৰ অধিকাৰক লৈ পূৰ্বৰে পৰা ভাৰতে সমৰ্থন কৰি আহিছে, কিন্তু সেয়া সন্ত্ৰাসবাদৰ পথেৰে নহয়। ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, অটল বিহাৰী বাজপেয়ী, মনমোহন সিং অথবা প্ৰধানমন্ত্ৰী মোদীয়ে হওক, সকলোৱে পেলেষ্টাইনৰ এই অধিকাৰক সমৰ্থন কৰে, কিন্তু হিংসাৰ পথেৰে নহয়। কিন্তু হামাছে যি কৰিছে সেয়া বিপ্লৱৰ পথ নহয়। হামাছৰ নৃশংসতা মহিলা আৰু শিশুৰ ক্ষেত্ৰত দেখা পোৱা গৈছে। কিন্তু লাজৰ কথা যে বহুতেই হামাছক মুক্তিযোদ্ধাৰ আখ্যা দিছে। এয়াও সত্য যে পেলেষ্টাইনৰ স্বাধীনতাৰ নামত ইজৰাইলৰ সাধাৰণ জনতাক হত্যা কৰাটো কেতিয়াও মানি ল'ব নোৱাৰি। একাংশ লোকে কৈ আছে যে সম্পূৰ্ণৰূপে গাজা ষ্ট্ৰীপখন ধ্বংস কৰি দিব লাগে, কোনো চিন মুকাম নোহোৱা কৰি পেলাব লাগে গাজা ষ্ট্ৰীপ। কিন্তু পেলেষ্টাইনৰ যিসকল সাধাৰণ লোক আছে তেওঁলোকে কেতিয়াও সন্ত্ৰাসবাদক সমৰ্থন কৰা নাই। একাংশ লোকে ভাল পাইছে গাজা ষ্ট্ৰীপৰ এই অৱস্থা দেখি। আনফালে একাংশ লোক আছে যিসকলে আকৌ হামাছে ইজৰাইল আক্ৰমণ কৰাৰ বাবে ফূৰ্তি কৰিছে বা ভাল পাইছে। এইসকল লোকে হামাছক হিৰ সজাবলৈও উঠি পৰি লাগিছে। কিন্তু যিয়েই নহওক, হামাছৰ দৰে সন্ত্ৰাসবাদী সংগঠনক কেতিয়াও সমৰ্থন কৰিব নোৱাৰি। হামাছৰ বাবে আজি গাজা ষ্ট্ৰীপত বাস কৰা লাখ লাখ লোকে হেৰুৱাবলগীয়া হৈছে নিজৰ ঘৰ দুৱাৰ, আত্মীয় স্বজনক। সন্ত্ৰাসবাদ কেতিয়াও সমৰ্থনযোগ্য নহয় আৰু ইয়াক ৰোধ কৰাটো সকলোৱে বিচাৰে।